হেল্ল' গাইজ, ভালনে আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি আন এটি নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ ৰেচিপিটো হ'ল কণীৰ এটা টেষ্টি ৰেচিপি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে বনাবৰ কাৰণে এটা পিঁয়াজ কাটি লৈছোঁ, এডোখৰ আদা কাটি লৈছোঁ আৰু কেইফুটামান নহৰু লৈছোঁ। এতিয়া মিক্সিত পিচি ল'ম। এইফালে মিক্সি জাৰ এটা লৈছোঁ। এতিয়া কাটি লোৱা পিঁয়াজ, আদা, নহৰু মিক্সি জাৰটোত ভৰাই লৈছোঁ। এতিয়া পিচি ল'ব লাগিব। মই সম্পূৰ্ণ মিহি কৰি পিচি নলওঁ, অলপ ডাঙৰ কৰিয়ে ৰাখিম। আপোনালোকে নিজৰ পচন্দ মতে পিচি ল'ব পাৰিব। এয়া চাওক, মই এইদৰে পিচি লৈছোঁ। এইফালে কণী দুটা ভাঙি বাতি এটাত উলিয়াই লৈছোঁ। এতিয়া কণী দুটা ভালদৰে মই ফেটি ল'ম। মই এতিয়া ইয়াত নিমখ হালধি একো ব্যৱহাৰ নকৰোঁ, আপোনালোকে ইচ্ছা কৰিলে দিব পাৰিব। এয়া চাওক, ধুনীয়াকৈ কণী দুটা ফেটি ল'লোঁ। গেছত কেৰাহী এখন পাতি তেল দি ল'লোঁ। তেল গৰম হ'লত এতিয়া তেলতে কণীৰ মিশ্ৰণটো দি ল'লোঁ। গেছৰ ফ্লেম মই মিডিয়ামত ৰাখিছোঁ। মই এতিয়া কণীৰ মিশ্ৰণটো এইদৰে হেতাৰে সৰু টুকুৰা কৰি ল'ম। কণী নিশ্চয় সকলোৰে প্ৰিয় হয়। আমি সকলোৱে কণী খাই ভাল পাওঁ, নহয়নে বাৰু? আপোনালোকক কণীৰ এই কাৰীখন আজি অলপ বেলেগ ধৰণে বনাই দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া চাওক, কণীখিনি এইদৰে মই সৰু সৰু কৰি ল'লোঁ। 2-3 মিনিটমান এতিয়া মিডিয়াম ফ্লেমতে অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। 3 মিনিটমান ভাজি লোৱাৰ পাছত এয়া চাওক, আমাৰ কণীখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া প্লেট এখনত কাঢ়ি ল'ম। কণী ফ্ৰাই কৰি লোৱা কেৰাহীতে তেল অলপ দি ল'লোঁ। তেল গৰম হ'লত তেজপাত দি লৈছোঁ। লগতে আদা, পিঁয়াজ আৰু নহৰু পেষ্টখিনিও দি ল'লোঁ। এবাৰ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। গেছৰ ফ্লেম মই মিডিয়ামত ৰাখিছোঁ। আধা চামুচ ধনিয়া পাউডাৰ দি ল'লোঁ। আধা চামুচ ৰেড চিলি দিছোঁ আৰু আধা চামুচ গৰম মছলা দি ল'লোঁ। এতিয়া এবাৰ ভালদৰে লৰাই লৈছোঁ। এতিয়া প্ৰয়োজন অনুসৰি হালধি দি লৈছোঁ, লগতে সোৱাদ অনুসৰি নিমখো দি লৈছোঁ। এবাৰ সকলোখিনি ভালদৰে মিক্স কৰি লৈ 3 মিনিটমান ভাজি ল'ম। গেছৰ ফ্লেম আপোনালোকে মিডিয়ামতে ৰাখিব। তিনি মিনিটমান ভাজি লোৱাৰ পাছত এয়া চাওক, মছলাখিনিৰ পৰা এক্সট্ৰাকৈ তেল ওলাই আহিছে। এয়া পানী দিব পৰা হৈ গৈছে। এতিয়া মই পানী দি ল'ম। পানী আপোনালোকে নিজৰ হিচাপত দি ল'ব। মই বহুত বেছিকৈ পানী দিয়া নাই। এতিয়া গেছৰ ফ্লেম হাই কৰি এটা উতল আহিবলৈ দিম। এয়া চাওক, ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া ফ্ৰাই কৰি লোৱা কণী দি ল'লোঁ। এতিয়া 5 মিনিটমান সিজিবৰ কাৰণে ঢাকনিখন মাৰি দিম। 5 মিনিট সিজাই লোৱাৰ পাছত এয়া চাওক, আমাৰ কণীৰ কাৰী ৰেডি হৈ গ'ল। কণীৰ তৰকাৰী সকলোৱে খাইছে, কিন্তু আপোনালোকে এইদৰে খাইছেনে বাৰু? কমেণ্ট কৰি জনাবচোন। যদি খোৱা নাই, আপোনালোকে এবাৰ এইদৰে বনাই খাব। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। এতিয়া কাটি লোৱা ধনিয়া দি লৈছোঁ। এই ৰেচিপিটো বনাবলৈ সহজ আৰু কম সময়ৰ ভিতৰতে আমি বনাই ৰেডি কৰিব পাৰোঁ। এই কণীৰ কাৰীখন খাবলৈ বহুতেই টেষ্টি হয়। আমি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰোঁ। আপোনালোকেও এবাৰ এইদৰে ট্ৰাই কৰি চাব। এতিয়া গেছটো অফ কৰি দিলোঁ। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আপোনালোকে যদি মোৰ ভিডিঅ' আজি প্ৰথমবাৰৰ বাবে চাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকিব। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।
পুনৰ নতুন এটা ৰেচিপিৰ সৈতে আপোনালোকৰ মাজলৈ আহিম আজিলৈ বাই বাই